নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভেচ্ছা সকলো বন্ধু বান্ধৱীলৈ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এতিয়া আমি ইয়াত সাম্প্ৰতিক ঘটনা প্ৰবাহ কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান প্ৰশ্নলৈ আলোচনা কৰিম। বন্ধুসকল, ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল অসমৰ কোনগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক 2020 চনত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰিছে? বন্ধুসকল, ইয়াৰে ক অপশ্যনটো হৈছে তৰুণ গগৈ, খ হিতেশ্বৰ শইকীয়া, গ শৰৎ সিংহ আৰু ঘ কালিৰাম মেধি। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক তৰুণ গগৈ। তৰুণ গগৈক বন্ধুসকল 2020 চনত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰিছে। বন্ধুসকল, মৰাৰ পিছত তৰুণ গগৈক পদ্মভূষণ সন্মান প্ৰদান কৰিছে এইটোৱে। এতিয়া আমি দ্বিতীয় নম্বৰ প্ৰশ্নটো লৈ আগবাঢ়িম। অসমৰ লোকসভা আয়োগৰ নতুন অধ্যক্ষগৰাকীৰ নাম কি? ইয়াৰে ক ৰাজীৱ কুমাৰ বৰা, খ প্ৰমোদ কলিতা, গ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ঘ অজন্তা নাথ। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ক ৰাজীৱ কুমাৰ বৰা। বৰ্তমান অসমৰ লোকসভা আয়োগৰ নতুন অধ্যক্ষগৰাকীৰ নাম হ'ল ৰাজীৱ কুমাৰ বৰুৱা। বন্ধুসকল, এতিয়া আমি তৃতীয় নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। বন্ধুসকল, তৃতীয় নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনগৰাকী আৰক্ষী বিষয়াই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰিছে? বন্ধুসকল, ইয়াৰে ক অপশ্যনটো হৈছে অমিত মিশ্ৰ, খ সুশান্ত বিশ্ব শৰ্মা, গ অনন্ত লাল জ্ঞানী আৰু ঘ ভায়লেট বৰুৱা। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ ভায়লেট বৰুৱা। ভায়লেট বৰুৱাই আৰক্ষী বিষয়া বন্ধুসকল আৰক্ষী সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰিছে ভায়লেট বৰুৱা, অসম আৰক্ষীৰ। বন্ধুসকল, ইয়াৰে চতুৰ্থ নম্বৰ প্ৰশ্নটোলৈ যাওঁ। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি? বৰ্তমান গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি? বন্ধুসকল, ক অপশ্যনটো হৈছে অজয় লাম্বা, খ অৰূপ গোস্বামী, গ সুধাংশু ধুলিয়া আৰু ঘ হলিৰাম বেকাৰ। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ সুধাংশু ধুলিয়া। বন্ধুসকল, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম হ'ল সুধাংশু ধুলিয়া। বন্ধুসকল, 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 5 নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকাৰ বিশ্ববিখ্যাত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে সমগ্ৰ পৃথিৱীৰ দ্বিতীয় শতাংশ সম্ভাৱনাময় বিজ্ঞানীৰ তালিকাত সন্নিৱিষ্ট হোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? বন্ধুসকল, অসমৰ ব্যক্তিগৰাকীৰ নাম ক অপশ্যন হৈছে ডক্টৰ ৰবুল মাউছ, খ অপশ্যনটো হৈছে ডক্টৰ ফাইজউদ্দিন আহমেদ, গ অপশ্যনটো হৈছে ডক্টৰ উদ্ধৱ ভৰালী আৰু ঘ অপশ্যনটো হৈছে ডক্টৰ হাফিজ আহমেদ। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ফাইজউদ্দিন আহমেদে দ্বিতীয় শতাংশ সম্ভাৱনাময় বিজ্ঞানী তালিকাত সন্নিৱিষ্ট হৈছে। বন্ধুসকল, আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ। বন্ধুসকল, এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছে ডক্টৰ কন্দৱ কুমাৰ ডেকা। খ নম্বৰ অপশ্যনটো হৈছে ডক্টৰ মৃদুল কুমাৰ সন্দিকৈ, গ নম্বৰটো অপশ্যনটো হৈছে ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া আৰু ঘ নম্বৰ অপশ্যনটো হৈছে ডক্টৰ ৰঞ্জিত তামুলী। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া। ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছে। বন্ধুসকল, এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। নিউজিলেণ্ডত কোনগৰাকী ভাৰতীয় মূলৰ নৱনিৰ্বাচিত সাংসদে সংস্কৃত ভাষাত শপত গ্ৰহণ কৰিছিল? বন্ধুসকল, নিউজিলেণ্ডত। বন্ধুসকল, ইয়াৰে ক অপশ্যনটো হৈছে ডক্টৰ গৌৰৱ শৰ্মা, খ অপশ্যনটো হৈছে ডক্টৰ গৌৰৱ গগৈ, গ অপশ্যনটো হৈছে বন্ধুসকল কমলা বেছিৰ আৰু ঘ অপশ্যনটো হৈছে হেমন্ত ৰয়। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ গৌৰৱ শৰ্মা। ডক্টৰ গৌৰৱ শৰ্মাই নিৰ্বাচিত সাংসদ ডক্টৰ গৌৰৱ শৰ্মাই সংস্কৃত ভাষাত শপত গ্ৰহণ কৰিছিল। বন্ধুসকল, নিউজিলেণ্ডত। ইয়াত আমি 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। বন্ধুসকল, বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? বন্ধুসকল, ক অপশ্যনটো হৈছে জো বাইডেন,
কমলা বেছিৰ, গ ডোনাল্ড ট্ৰাম্প আৰু ঘ জৰ্জ বুছ। বন্ধুসকল এইটো জোজ বাইডেন। বন্ধুসকল জোজ বাইডেন বৰ্তমান আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি। বন্ধুসকল এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। বন্ধুসকল 2020 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি? বন্ধুসকল ক অপশ্যনটো হৈছে ইমৰান শ্বাহ, খ ভৱপ্ৰসাদ চলিহা, গ কমলাকান্ত মহন্ত আৰু ঘ সূৰ্য হাজৰিকা। বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ ভৱপ্ৰসাদ চলিহা। বন্ধুসকল ভৱপ্ৰসাদ চলিহাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল 2020 চনত। বন্ধুসকল এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। বন্ধুসকল বৰ্তমান নেশ্যনেল স্কুল অফ ড্ৰামা NSDৰ অধ্যক্ষগৰাকীৰ নাম কি? বন্ধুসকল নেশ্যনেল স্কুল অফ ড্ৰামা বন্ধুসকল ক নম্বৰ অপশ্যন হৈছে বন্ধুসকল পৰেশ ৰাৱাল, খ অনুপম খেৰ, গ আশিক বিদ্যাৰ্থী, খ অশোক কুমাৰ। বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পৰেশ ৰাৱাল বৰ্তমান নেশ্যনেল স্কুল অফ ড্ৰামাৰ অধ্যক্ষ। বন্ধুসকল আৰু এই নেশ্যনেল স্কুল অফ ড্ৰামা মুম্বাইত আছে। বন্ধুসকল এইটো বন্ধুসকল এইখিনিয়ে ভিডিঅ'টো চাই কিনে ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু সকলো বন্ধু বান্ধৱীক এইবিলাক প্ৰশ্ন শ্বেয়াৰ কৰক যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচ, এগ্ৰিকালচাৰ, SSCৰ কাৰণে প্ৰস্তুতি লৈ আছে। আৰু বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰক, আমি এনেকুৱাই ভিডিঅ' আপলোড দিয়ে থাকিম। বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।